কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ নিময়মান থকা ফৰলেনযুক্ত পথ পৰিদৰ্শন। খেলনিত অবৈধ মাৰণাস্ত্ৰসহ আটক এজনক ধৃত যুৱকজনৰ নাম ছাৰ তামাহা। জিৰিকেণ্টেং আৰক্ষীৰ থানাৰ ৰুজু গোচৰত গ্ৰেপ্তাৰ লোকজনক। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা। এতিয়া পাইছোঁ পিতং বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছই দেওবাৰে পৰিদৰ্শন কৰিলে নিময়মান অৱস্থাত থকা ফৰলেনযুক্ত পথৰ কাষে কাষে নতুনকৈ খন্দা পুখুৰীসমূহত মাটি পেলাই পূৰ্ণ কৰিলে নে নাই তাকো পৰিদৰ্শন কৰিলে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত গৈ যোৱা 12 জুনত কাৰ্যবাহী সদস্য অমৰ সিং টিছই পৰিদৰ্শন কৰে নিময়মান অৱস্থাত থকা ফৰলেনযুক্ত পথৰ। সেই সময়ত একাংশ ভূমিৰ মালিকে অধিক ক্ষতিপূৰণৰ আশাত নিজৰ এলেকাত পুখুৰী খন্দাৰ লগতে পথৰ কাষে কাষে গছপুলি ৰোপণ প্ৰত্যক্ষ কৰিছিল। কাণ্ডৰ সন্দৰ্ভত উমান পোৱা টিছই ভূমিৰ মালিকসকলক নতুনকৈ খন্দা পুখুৰীসমূহত মাটি পূৰণ কৰাৰ নিৰ্দেশ দি আহিছিল। অন্যথা উপযুক্ত ক্ষতিপূৰণ পোৱাৰ পৰা বঞ্চিত হোৱাৰ কথা অৱগত কৰিছিল সকলোকে, কিয়নো পুখুৰীৰ বাবদ ক্ষতিপূৰণ নিদিয়ে ফৰলেনযুক্ত পথ নিৰ্মাণৰ কৰ্তৃপক্ষই। আৰু অৱগত কৰোৱা হৈছে GPS ছাৰ্ভেৰ সময়ত পোৱা মতেহে ভূমিৰ মালিকে ক্ষতিপূৰণ পাব। আনহাতে এইদৰে কোৱাৰ পিছতো পুখুৰী খন্দা আৰু গছপুলি ৰোপণ আদি কাৰ্য অব্যাহত ৰাখিলে অন্য ব্যৱস্থা ল'বলগীয়া হ'ব বুলি কয় কাৰ্যবাহী সদস্যগৰাকীয়ে। National Highway Authority of India, Lapen Karbi Anglong Autonomous Council, Revenue Department kadok open nilitum dak survey tanglo. Lapen non apit ako pinita la nilitum National Highway Authority of India, Lapen ako nilitum Karbi Anglong Autonomous Council, Revenue Department, Lapen galadak local MLA, local MAC atum kadok open nilitum nangalang thu. Ya aprang ke survey tang pen nong kace tonte doma we ma puta nona bangke kace tonte bangke thepik lo lasi la ke survey tang towar ke ponji adim ana bangke longle hut pon etsi la lang pa bi plak pluk lo alam bangke lang bi selamet lo lasi la hai ke compensation kadok weta long le lo la bangke la aprang ben ke no tang adim bangke la ke long pon thupo or lecture report cut news. পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকেণ্টেঙত অবৈধ মাৰণাস্ত্ৰসহ এজন আটক। আৰক্ষীৰ হাতত আটক এই ধৃত যুৱকজনৰ নাম ছাৰ তামাহা, লগতে উদ্ধাৰ এক নলী বন্দুক। জিৰিকেণ্টেং আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত গ্ৰেপ্তাৰ লোকজনক। পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকেণ্টেঙৰ হস্ত নিৰ্মিত কাৰ্টিজ বন্দুকেৰে 24 শ্বুটিঙক গুলীয়াই হত্যা কৰা অভিযোগত ইতিমধ্যে জিৰিকেণ্টেঙৰ আৰক্ষীয়ে পৃথকে গ্ৰেপ্তাৰ কৰিছে 2জন লোকক। যোৱা 16 মে'ত একেখন গাঁৱৰে শ্বুটিঙক নিজৰ খেতিত হস্ত নিৰ্মিত বন্দুকেৰে গুলীয়াই হত্যা কৰে। হত্যাকাণ্ডটোৰ সংক্ৰান্তত আৰক্ষীয়ে ছাৰ তামাহাক 6 জুনত আৰু বুঢ়া ভয় নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি জিৰিকেণ্টেঙৰ আৰক্ষী থানাত গোচৰ নং 02/2021 অধীনত 302/04 RW চেক 5-1B/27 অস্ত্ৰ আইনৰ আধাৰত গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে ছাৰ তামাহাক কাৰ্টিজ বন্দুকসহ দেওবাৰে আটক কৰি অধিক তথ্য জানিবৰ বাবে জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ সামান্য বতাহো স্পৰ্শ কৰা নাই পশ্চিম কাৰ্বি আংলঙৰ চিনথং সমষ্টিৰ একেবাৰে ভিতৰুৱা কেইবাখন গাঁৱত অঞ্চলটোৰ নিবাসীৰ অহা যোৱাৰ বাবে নাই
পথ বৃহত্তৰ অঞ্চলটোৰ কণ শিশুৰ বাবে নাই এখনো LP স্কুল হাই স্কুল কলেজ আদি বহু দূৰৰে কথা কিন্তু তৎসত্ত্বেও কেনেকৈ চলে এই সমূহ গাঁৱৰ গঞা ৰাইজৰ জীৱন যাত্ৰা জানিবলৈ চাওক আমাৰ বিশেষ প্ৰতিবেদন এই পথৰ দৃশ্য চাওক বিশ্বৰ সৰ্বাতকৈ বিপদজনক ৰাস্তা বুলি ক'লেও বহাই কোৱা নহ'ব পুৰুষ মহিলা সকলোৱে ঘৰৰ পৰা ওলাই আহিছে হাতে হাতে কোৰ লৈ পাহাৰ কাটিছে শিল কাটিছে সেই সমূহ পথটোত পূৰণ কৰিছে সন্মুখত আহি আছে বাৰিষা পাহাৰ মাটি নেৰানেপেৰা বৰষুণত খহিবলৈ আছে মাটি খহি আহিলে যিবা ভয় লগা পথ আছে তাকো ঠাক খাই পৰিব সেয়েহে গাঁৱৰ ৰাইজৰ এই ব্যৱস্থা সিংথং পৰিষদ সমষ্টিৰ অন্তৰ্গত চমাং সেনাৰ গাঁও ৰুক্ৰাক বে গাঁও বকিচিং আৰু জাল ক্লান্তে গাঁৱৰ নিবাসীয়ে বছৰ ধৰি বাৰিষা খৰাং বতৰ এই অতি বিপদজনক পথটোৰে নিজৰ কণ সন্তান বৃদ্ধ পিতৃ মাতৃ গৰ্ভৱতী মহিলা ৰোগী এই পথেৰে অহা যোৱা কৰিবলগীয়া হৈ আহিছে আনহাতে কণ শিশুৰ বাবে স্কুলৰ অভাৱত ভৰ বাৰিষাৰ দিনতো এই ভয়ংকৰ পথেৰে বৈঠালাংশ নহ'লে আম টেৰেক অসমীয়া মাধ্যমৰ LP স্কুললৈ আহিব লাগে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সাংসদ হৰেণ সিং পে বিধায়ক ৰূপ সিং তেৰণ স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিলৈ অঞ্চলটোৰ ৰাইজৰ সানুনয় অনুৰোধ অতি শীঘ্ৰে পথ নিৰ্মাণ কৰি দিব লাগে স্কুল পাতি দিব লাগে কণ ল'ৰা ছোৱালীৰ বাবে tovar school ke dam ke bang ka hilu par school dun pulote dak pen ha boy thalang so am tovar rajir ding mang ke 10 kilometer school ke aprang do ke do LP school stanon ke avelu ajir ding piklo nilita hasu bihek lang ma chutini derlu hani li bihek aku LP school ke lom so dun long stanon ke avederlu ke labang aprang SB mapilo la solang ting tum bang ke tengkang ala amat SB dam rukta mithang rong si te bok tere rong berong thakpen chipang room si chobonai dam si la solang si jun ikbom lunil tumke bonai tang te le ilong adim an chokang po bating beheng nu kang dak po dam ruk piti bidati so puha mu chicken so Jinthong local MEC Pradip Rongpi nengkan koi lo kacari tang sami pinyani laso tobar nangkela nyephan amang teheman melang lapen laso tobar iltum aphan election apran nang bat rat aphan nang pachini ke PMGY scheme kilometer hini non immediate pe nang pipo pu nang serviet pe na phi laso tobar kunes kang budel lo lapen laso tobar biposiban budel lo aso tovar PMGY scheme bandelo ponte leso habar ko PC kidu kisung kelak kidu ponitum kitum kwano ne kisung ke boy kisu kun epen chenglok ilitum chojor cholang put kowe bagan thepo hadak penitum nang kang hor lok kapar phang nang kang hor nang litum ke pon ke ban kisu kun epen chenglok tang so tang ho na ne ha di phu tang ho dongka tang ho lang tum long ni chenam awar saido ja kong do tum ane bangkat elu people like car enang koke dak school mission ave dak tovar ave bari khalo test gari habang hem si bikanangi koson antum gari ke chinam ta li dupo pinyani ta non chinthong long ta tang wel hum pripho pache jengsta me dak sarkar pe na khi pe le ke nam gali dak ka mi thang jung chutiki ya khi pe si ke nam nasi anso se sarkar sota litum phan chinthong sor phan nang rap chete anso se jing thur wa sar du che je polu nasi ani CMM tum hana chuni parlo lapen chu non ke khai non he jong ke hai rup sing teron sar ML sar phana chuni parlo itum chin thong ke sung un an ke nang payok pan post pusi alang tum phana ning the parlo lapen CM tular mong hang sar phan MP horen sing be sar phan talang phana chuni parlo itum an so se chin thong ki sung tactic lo ki sung tactic hawar pen puthon ang payok kon po pusi ni tum chin thong rata ning the parsi niram the pansi ge yudlo Amori para Piratane report, Cup News.
সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chora lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Kopi po na bong. Pipo lote. Igar koi ni pok cukor luti men. Duway nang nam bidam thani cicakon elo. Ajo po do lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong bang puji mini. Pokchokor dawai nang pidun tha Lada katok 24/7 open pu 0 anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahan lo alon medical store Ijeng si karbiang bongpen kang pucheng pharmacy Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tami humrig non. Anso se kachini jiapan abiar kipia number along humrig tami. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কৈলামতীৰ ইংলং ইক পি ব্যাপ্তিষ্ট গীৰ্জাৰ পেষ্টৰ ডানিয়েল পে কৰ্ম প্ৰেৰণাৰ এক উৎকৃষ্ট উদাহৰণ অঞ্চলটোৰ ৰাইজৰ বাবে ব্যাপ্তিষ্ট গীৰ্জাৰ লগতে থকা জাগাডোখৰক হেম্ফু পাৰি নাম দি পাৰীখনত লগালে নানান তৰহৰ ফচল আদি প্ৰাপ্তিৰ আনন্দতকৈও ত্যাগৰ আনন্দ অধিক আন দুৰ্বল তথা অভাৱগ্ৰস্ত লোকক সহায় কৰিবলৈ হ'লে প্ৰথমে নিজে স্বাৱলম্বন হোৱাটো অতি দৰকাৰী এই ভাৱদৰ্শ আগত ৰাখি কৈলামতীৰ ইংলং ইক পিৰ পেষ্টৰ ডানিয়েল পে গীৰ্জাৰ কাষৰ হেম্ফু পাৰি লগাবলৈ আৰম্ভ কৰিছে তামোল কলগছ আৰু কেইবাজোপা বাঁহগছ তামোল 500 জোপা কলগছ 200 জোপা আৰু কেইবাজোপা বাঁহগছ লগাইছে গাঁৱত কিবা অনুষ্ঠান হ'লে বাঁহ কিনিব বা বিচাৰিবলগীয়া নহ'ব তামোল কল বাৰীখনৰ পৰা প্ৰয়োজনত অনুষ্ঠানসমূহ ব্যৱহাৰ কৰিব পাৰিব এনে জনসেৱা তথা সমাজ সেৱাৰ লক্ষ্য আগত ৰাখি ফচল ৰোপণৰ কাম তীব্ৰ গতিত আৰম্ভ কৰা হৈছে সহকাৰী পেষ্টৰ ডানিয়েল বে পেষ্টৰ গৰাকীৰ কামত অনুপ্ৰাণিত গাঁওখনৰ নিবাসী চিমইন ইংটি আৰু গাঁৱৰে আন 33টা পৰিয়ালে শতাধিক তামোল কলগছ পুলি আদি আনি এয়া স্বতঃস্ফূৰ্তভাৱে লগাইছেহি হেম্ফু বাৰী Tempon lo sila bang song bong metang aklim kiri mate ke pari pen ajok adha dhi ke ni tum I pon lo la pen apar ke kaching honai akorte tumlang tum ning kimi pen setame tharoi si arong ki pi pen dak e pon lo la pen apar ta dorde chot pen ajok I don rong kep pen tum chirum thusi aku e pon tholo se kadok we pangrum pet pen tum rong pharo pho bak parnisi idam tang aroi tum klem pon lo la pen phinu setame sonak thak se itum rong pharo hinian bak klempon lo ke pon lo asila bang song bong pen itum akemang pon matin itum monduli sia phan kachirap chetu ma lahin mo chirap thagia phan mo phia phan tu no kemang pon mate kamatha pon pen sila bang sa kam asai klempon lo deng pon lo pen sonak thaksi mo abar sayong si mesen mate ki dukelak tum phan setame la pen monduli long setame la pen aparta ka prek long setame tum kachirap pon thagia phan setame Dema kemang pon pedolo se pining suri ni rang koi rai si aningkan itu planning and pon lahan lo klem pon nang pu pen yok ni tum klem pon lo la pen so nak thak si ke dam tangan tum klem pon lo inglong along se tame chega berry la pen aparta ar phega berry ason se tame tum klem pon cheng lo hal hai se tame non pu tum asin do bom lang klem pon bom lang asinon akimi ke seng pon thumi mate ke e pon thumi ke lahan lo ko we la pen pining suri ni rang koi rai si aningkan bang Dam tang hit hero bong itum klempon lo. কৈলামতীৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কাট নিউজ
সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযানত সৰব অসম আৰক্ষী এনে সময়তে বিগত কেইবাদিন ধৰি কাৰ্বি আংলঙতো কেইবাটাও স্থানত জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰা দেখা গৈছে। শনিবাৰে বিয়লি পোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে এজন যুৱকক। এই সংক্ৰান্তত জানিব পৰা মতে নম্বৰ প্লেটবিহীন এখন মটৰ চাইকেলত উঠি অহা এজন যুৱকে মুখত মাস্ক আৰু মূৰত হেলমেট নিপিন্ধাকৈ আহি থকা প্ৰত্যক্ষ কৰে। সন্দেহবশত আৰক্ষীয়ে মটৰ চাইকেল আৰু সেই যুৱকজনক ৰখাই সোধা পোছা কৰে। সোধা পোছাৰ লগতে বাহনখনত তালাচী চলাওঁতে যুৱকজনে চলাই অহা মটৰ চাইকেলখনৰ পিছফালৰ আসনৰ তলত লুকুৱাই অনা অৱস্থাত এটা চাবোনৰ বাকচ উদ্ধাৰ কৰে। উক্ত চাবোনৰ বাকচৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 11.83 গ্ৰাম হেৰোইন আৰু নগদ 15,020 টকা। ধৃত যুৱকজনে প্ৰথমে আৰক্ষীৰ আগত নিজৰ ৰোহন কোৰ বুলি পৰিচয় দিয়ে যদিও আৰক্ষীয়ে অনুসন্ধান চলাই ধৃত যুৱকজনৰ প্ৰকৃত নাম মুক্তাৰ শ্বেখ, বয়স 23 নিশ্চিত কৰাৰ লগতে এই ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰ বিহাৰত বুলি জানিব দিয়ে। পূৰ্বে ডিমাপুৰত ব্যৱসায় কৰি থকা এই যুৱকজনে বৰ্তমান পোকাজানত এটা ভাড়া ঘৰত থকা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আমাৰ এই ৰুটিন চেকিং এটা চলি আছিলে থানাৰ সন্মুখতে। ৰুটিন চেকিং চলি থকা সময়ত এখন নাম্বাৰ প্লেটবিহীন গাড়ীৰে এজন লোক জুমুকীয়া দিশৰ পৰা আহি আছিলে। তেওঁৰ নে মাস্ক আছে, নে হেলমেট আছে, নে গাড়ীৰ নম্বৰ আছে, একো যেতিয়া নাপালোঁ আমি, তো নাপাই আমি তেওঁক ছিগনেল দি ৰাখিলোঁ। ৰাখি তেওঁক ভাল ধৰণে চেকিং কৰা হ'ল। গাড়ী নম্বৰ যেতিয়া নাই আমি সুধিলোঁ কি কাৰণে গাড়ী নম্বৰ লগোৱা নাই, নতুন গাড়ী বুলি ক'লে। তো ঠিক আছে তোমাৰ গাড়ীখন চাওঁ বুলি যেতিয়া আমি গাড়ীৰ পিছফালৰ ছিটটো তাত খোলা হ'ল, পিছফালৰ ছিটৰ তলৰ বাকচত এটা চাবোনৰ কেছৰ নিচিনা বস্তু পালোঁ। খুলি চালোঁ যে এইখিনি হিৰোইন। ল'ৰাজনৰ নামটো এতিয়া তাৰ লগত যিখিনি নথি পত্ৰ আছে সেইমতে তাৰ নাম হ'ল ৰোহান গৌৰ, আৰু সি তাৰ নাম ৰোহান গৌৰ বুলিয়ে কৈছে। কিন্তু আমি সন্দেহবশতঃ ভালদৰে সোধ-পোছ কৰাত জানিব পাৰিছোঁ যে তাৰ আচল নাম আছিলে আখতাৰ শ্বেখ আৰু তাৰ বাপেকৰ নাম আছিল মুক্তাৰ শ্বেখ। অৰিজিনেলি হি ইজ হেইলিং ফ্ৰম বিহাৰ। বিহাৰৰ পৰা আহি আমাৰ ইয়াতে ডিমাপুৰত কিবা দোকান কৰা বুলি কয়, আৰু আজি যোৱা এমাহ ধৰি আমাৰ উমেশ গুপ্তাৰ ঘৰত CRPF কেম্পৰ অলপ ওচৰত তাতে ভাড়াতীয়া হিচাপে আছে। পোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট, কাপ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।